উই লৰা কাম চাম নুকুৰ কিয় এনেকে থমক মককে বহি আছ পিতাই এই মিছা কলেনো কি ডাল হব এই ঠাণ্ডা দিনটো গুচি গুচি গৰম দিন পাইছেহি গৰম দিনতো একো এটা কাম কৰিবই নোৱাৰি ইমান ঘাম ওলাই গৰম উঠে চালাত চুৰৰ বাচ্চা এনেকে বহি থাকিলে তই কৰ পৰা খাবি গৰম উঠিছে বুলি কাম এটা যদি নকৰ পইচা কৰ পৰা পাবি পইচা পাতি গুলি মাৰ আকৌ পিতাই এই গৰম দিনত ফিনৰ তলত শুই বহি থকা মুজাই বেলেগ মুজাই বেলেগ এই বাপেক ডালে মৰি মৰি কষ্ট কৰি থাকিবি ৰ'দ বৰষুণ চিন নাই গৰম ঠাণ্ডা চিন নাই পুতিক ডালে আকৌ ফেনৰ হাৱা লৈ থাকে তিনিহলে গিলা গৰমখনত মই কি কৰিম কওকচোন কওক চালা চুৰৰ বাচ্চা তই কচোন ক গৰম দিনত কিয় গৰম উঠে আপুনি হয়তো নিজানে পিতাই গৰম দিনত গৰম কিয় উঠে সেইটো নহয় গৰম উঠে কাৰণেতো এইকেইটা দিনক গৰম দিন বুলি কোৱা হয় 3 hours later. ওই লৰা তোক মই কিমান বাৰ ক'ব লাগে বাৰীৰ পাছফালে থকা কাঠ খৰিকি দুটামান ফালি দে তই দেখোন একো কাণ সাৰি নিদিয় মাই ঐ মাই মোৰ এনেকুৱা ফিলিংছ হৈছে মই যেন ছুপাৰমেন বনি গলো বৰ ছুপাৰমেন বনে কাঠ খৰিকিটো আকৌ ফালিব নোৱাৰে সি ছুপাৰমেন বনে নহয় মা আপুনি কথাটো বুজি পোৱা নাই তেনেহলে কি মূৰটো কৰি আছ বুজাই দি ভালকে বুজাই দি মানে চামা এতিয়া চাবো দেই মই ৰাতিপুৱা খিনিতে কৈছো মই পুৰা কাৰেণ্টত লাগি গৈছো নহয় কাৰেণ্টৰ তাৰত চুইছো কিন্তু মোৰ একো হোৱা নাই একো হোৱা নাই তো মা মইতো পুৰা কাৰেণ্টতে চুই আছো সিফালৰ পৰা পিতাই আহিছে মই পিতাক কৈছো পিতাই চাচোন চা মই কাৰেণ্টত চুই আছো তথাপি মোৰ একো চৰ্ট হোৱা নাই কাৰেণ্টটোৱে মোক চৰ্ট মৰা নাই মই ছুপাৰমেন হৈ গলো তাৰ পাছত পিতাই মোক কৈছে ঐ চুৰৰ বাচ্চা অথনিৰে পৰা কাৰেণ্টটোৱে নাই কাৰেণ্টটো থাকিলেহে তোক চৰ্ট মাৰিব কাৰেণ্টটোৱে নাই তোক কেনেকে চৰ্ট মাৰিব A few moments later. স্যার রুবসুন রব কি হল মোৰ দেৰি হৈছে জলদি ক মানে স্যার মই আপোনাৰ ওচৰলৈ গৈ আছিলো এই কেছ এটা লিখিব লগা আছিলে দি জলদি ক ইয়াতে ক মানে যে স্যার কেছটো অলপ বেলেগ ধৰণৰ হে লৰা মই যিটি বেলেগ ধৰণৰ কেছ নলওঁ দেই যদি কিবা চুৰ তোৰ হৈছে ক মই ধৰি আনি দিম ইয়েস স্যার মোৰ কেছটো চুৰৰ কেছে তেনেহলে কচোন ক তোৰনো কি চুৰ হল মই চেষ্টা কৰিম বাৰু চুৰটোক ধৰিবৰ কাৰণে স্যার মোৰ এসপ্তাহমান হ'ল যে ৰাতি টোপনি নধৰে মোৰ টোপনিটো কোনোবাই চুৰ কৰি লৈ গ'ল আপুনি পাৰে যদি টোপনিটোক বিচাৰি আনি আৰু চুৰটোক বিচাৰি আনি মোৰ ওচৰলৈ লৈ আহিবচোন তেতিয়াহে মই শুব পাৰিম ঐ কামা ইডাল কেনেকুৱা লৰা ইয়াৰ টোপনি চুৰ কৰিছে নাই পলোৱাই ভাল জানো পাই তেখেতৰ কি হ'ল এতিয়া মোৰ কি হ'ব বন্ধুসকল আপোনালোকে মোৰ টোপনিটো চুৰ কৰিছে নেকি মই ৰাতি শুব পৰা নাই যদি আপোনালোকে কোনোবাই চুৰ কৰিছে কমেণ্টত লিখি মোলে পঠাই দিবচোন